আজি যেহেতু সানডে হয় মই আৰু মিতু ওলাই আহিলোঁ চিটি চেণ্টাৰ যাম বুলি আৰু লগতে আমাৰ যেহেতু গ্ৰ'চাৰী শ্বপিং থাকে যিখিনি থাকে মানে সানডে আমি কৰোঁ আৰু ওলাই আহিলোঁ ফাৰ্ষ্ট আমি চিটি চেণ্টাৰ যাম বুলি চ' আহি পালোঁ চিটি চেণ্টাৰ তাৰপিছত ভাবিলোঁ যে ফাৰ্ষ্ট কিবা এটা খাই লওঁ যিহেতু পেট পূজাটো মেইন চ' মই আজি ভাবিলোঁ ইয়াৰে ডোচা ট্ৰাই কৰিম বুলি চ' মই ল'লোঁ ডোচা আৰু এইপিনে মিতু লৈছে তাৰ বাৰ্গাৰ তাৰপিছত আমি দুয়োটাই খাই লৈ মিলি অলপ ফুৰিলোঁ তাৰপিছত আমি ঘৰলৈ উভতিলোঁ আৰু ঘৰলৈ অহাৰ সময়ত আমাৰ যিখিনি গ্ৰ'চাৰী আছিলে এইখিনি আমি কৰিলোঁ তাৰপিছত মই কি কৰিলোঁ মানে মোৰ আজি আইচক্ৰীম খাব বহুত মন গৈছিল মানে মই দোকানতেই খোৱা আৰম্ভ কৰিছিলোঁ থাকিব নোৱাৰিলোঁ এনেকুৱা গৰমো লাগিছিল ক'ব গ'লে চ' মই দোকানতে আইচক্ৰীম খাই দিলোঁ এতিয়া আছিলে মোৰ মিনি ব্লগ থেংক ইউ ছ' মাছ গাইজ